জয় জহাৰ পোনপ্ৰথমে মই আদিবাসী সম্প্ৰদায়সমূহ ৰাজ্যক মোৰ তৰফৰ পৰা কৰম পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে উপস্থিত আজি উত্তৰ বোকৰাঝাৰত যি কৰম পূজা উদযাপন কৰা হৈছে গতিকে ইয়াৰ লগতে আজি আমাৰ সমূহ আদিবাসী সম্প্ৰদায়ৰ ৰাজ্যক মই কৰম পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজি এটা খুব সুন্দৰ পৰিৱেশত ইয়াত কৰম পূজা উদযাপন কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ কি যথেষ্ট সংখ্যক ৰাইজ আমাৰ মাজত আহি উপবিষ্ট হৈছে আৰু আমাৰ আজি ৰাতিপুৱাৰ পৰা কিছু সংখ্যক এই কাৰ্যসূচীবিলাক আছিলে যিবিলাক কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু কিছু সময়ৰ পিছত আমি আজিৰ যিটো নেকি মূল আমাৰ কাৰ্যসূচী অৰ্থাৎ শিক্ষাৰ দিশত আলোকপাত এই কাৰ্যসূচীতে আমি আগবঢ়াই লৈ যাম আমি ইয়াৰ কাৰণে কিছু সংখ্যক অতিথিক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকল ইতিমধ্যে আমাৰ মাজত আহি পোৱা নাই গতিকে কিছু সময়ৰ পিছতে আমি এই কাৰ্যসূচীতে আৰম্ভ কৰিম আমি দেখিবলৈ পাইছোঁ যে আমাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ কিছু ঠাইত মানে শিক্ষাৰ ক্ষেত্ৰত খুব পিছপৰা আৰু গতিকে এই শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকক আমি আগবঢ়াই নিব পাৰোঁ গতিকে তাৰ কাৰণে আমি বিশেষভাৱে আজি এটা এৱাৰনেছ প্ৰগ্ৰেম বুলি ক'লেও ভুল নহ'ব আমি এৱাৰনেছ প্ৰগ্ৰেমটো আমি ৰাখিছোঁ আৰু এই এৱাৰনেছ প্ৰগ্ৰেমৰ দ্বাৰা যাতে আমি আমাৰ জাতিটোক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে মই এই যিটো কাৰ্যসূচী ইয়াত বিশেষভাৱে মই বিশেষকৈ বেছিকৈ গুৰুত্ব আৰোপ কৰিছোঁ আৰু তাৰ লগে লগে আজি মোৰ যে সাংবাদিক বন্ধুসকল মই সকলোকে কৰম পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ মন্তব্য ইমানতে সামৰিছোঁ। মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যে আমাৰ যিটো নেকি আমাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যিটো কৰম পূজা এই কৰম পূজাৰ জৰিয়তে যাতে আমি সকলোৱে ভাতৃত্ববোধটো গঢ়ি ৰাখিব পাৰোঁ আৰু সকলোৱে মিলি জুলি থাকিব পাৰোঁ আৰু তাৰ লগতে আমি আমাৰ সংস্কৃতি যাতে বজাই ৰাখিব পাৰোঁ তাকে আমি সমগ্ৰ অসমবাসী ৰাইজক মই এই বাৰ্তা দিব বিচাৰোঁ। আজি এই উত্তৰ বোকৰাঝাৰ অঞ্চলত সমূহ ৰাইজে একত্ৰিত হৈ ফালে প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰিবলৈ লৈছে আৰু এই কৰম পূজাৰ জৰিয়তে সকলো ৰাইজে একত্ৰিত হৈ ইয়াক সুচাৰুৰূপে বৰ্তমান কিছুমান কাৰ্য চলাই নিছে আৰু চলাব লগা আছে ইয়াক চলাই নি আছো। আজি এই উত্তৰ বোকৰাঝাৰ গাঁওবাসীৰ লগতে আদিবাসী ৰাইজে একত্ৰিত হৈ সমূহ জাতি জনগোষ্ঠীৰ লগতে সকলোকে আদিবাসী জনগোষ্ঠীৰ শিক্ষাৰ লগতে আদিবাসী জনগোষ্ঠীৰ যিবিলাক পৰম্পৰা ৰীতি ৰিৱাজ আছে কৰম পূজাৰ জৰিয়তে সকলো ৰাইজে একত্ৰিতভাৱে চলাই নিবৰ বাবে যি প্ৰথম প্ৰচেষ্টা কৰম পূজাৰ প্ৰথম বাৰ্ষিক পূজা ইয়াত সকলো ৰাইজে একত্ৰিতভাৱে সহমিলেৰে একত্ৰিত হৈ পূজাখিনি সুচাৰুৰূপে চলাই নিব বুলি সকলো ৰাইজক আহ্বান থাকিলে অনুৰোধ থাকিলে তেওঁলোক সকলোৱে আগৰ পৰাই প্ৰস্তুত হৈ ফালে মোটামুটি কাম আগুৱাই নিছে আৰু কিছু কাম বাকী আছে সকলো ৰাইজ একত্ৰিত হৈ ফালে বাকীখিনি কাম চলাই নিব।